ট্ৰেছ কৰি নমস্কাৰ, মই সুস্মিতা আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে গৰু বিহু আৰু আমি এতিয়া গৰু গা ধুৱাব নিওঁ। আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। গতিকে এতিয়া যাওঁ আৰু চাই থাকক। চাৰিওফালে পূৰা সেউজীয়া সেউজীয়া হৈ আছে আৰু আমি এতিয়া গৈ আছোঁ। তুমি মোক ভাল পালা কি দেচোন ইডাল মাক ইয়াতে গা ধুৱাব। দেখো তো পানি দিয়া মালা দে দো এডাল মালা যা দে রয় মাখিলতি হিখানান মাখিলতি গুড দে দুলা দুলা লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাইৰে সৰু বাপৰে সৰু তই হলি বলত গৰু মাৰ এয়া দুই ঠেঙীয়া গৰু হাই একদম মালা মালা পিন্ধি লৈছে কি দুই এতিয়া গৰু গা ধুৱাই আহি গ'লো, গৈ আছোঁ এতিয়া ঘৰ। এইফালে পালি প্ৰহৰী কি তো এইকেইটাকো গা ধুৱাই দিলোঁ অলপ। কিবা ক'বা নেকি? হাই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে সুখী হৈ থাকক, সকলোৱে এপাক হ'লে বিহু নাচিব আৰু আমি এতিয়া পূৰা ড্ৰেছ কৰি মানে প্ৰথমতে গৰু গা ধুৱালোঁ, তাৰপিছত অকণমান ভাত পানী খাই পিঠা লাড়ু খাই তাৰপিছত এতিয়া অলপ ড্ৰেছ কৰি ল'লোঁ। অলপমান বোলো বিহু মেখেলা চাদৰ নিপিন্ধিলে ভাল নালাগে আৰু অকণমান ফটোশ্বুট কৰোঁ বুলি ভাবিলোঁ, কিন্তু আমাৰ DSLR নাই। এইফালে এয়া ফোন মানে হাই চ' আমাৰ মানে DSLR নাই, তাৰ মানে নতুন ফোন এটা লৈছে। চ' আমি ফোনতে ফটোশ্বুট কৰি আছোঁ এনেই আৰু অকণমান ফটোশ্বুটো উঠিছোঁ আমি। ফটোটো দেখাম, তাতে লগাই দিম আৰু ভিডিঅ'ত, চ' আপোনালোকে চাব আৰু তাতে। আৰু এতিয়া অকণমান আৰু আমি পথাৰলৈকে যাম চাগে, তাত অকণমান ফটোশ্বুটো উঠিম, ভিডিঅ' বনাম, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আৰু এইফালে এতিয়া আমাৰ এডিটিং চলি আছে। এইখন আছিল ফটো। DSLR যেন লাগিছেনে গাইজ? কমেণ্ট কৰি জনাব। এইটো মোবাইলত তোলা হয়। হাই আৰু আজি হৈছে 1 বহাগ আৰু আপোনালোক সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা। ৰঙালী ৰাঙলী হৈ পৰক আপোনালোকৰ জীৱন। আৰু আজি এতিয়া আমি অকণমান গেটআপটো চেঞ্জ কৰি লৈছোঁ, অকণমান বিহুৰ ড্ৰেছ পিন্ধিছোঁ। এতিয়া যিহেতু ৰঙালী বিহু, গতিকে অসমীয়া সাজযোৰ নিপিন্ধিলেতো কমপ্লিট নালাগে। সেইকাৰণে আমাৰ এতিয়া ওচৰতে মানে বিহু পাতে, বিহু ফাংচন হয়। চ' আমি এতিয়া তাতে গৈ আছোঁ, বলক এতিয়া তালৈকে যাওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ। আৰু এইফালে আমাৰ কেমেৰামেন, এইফালে পাপৰি। আৰু আমাৰ অকণমান দেৰিয়ে হ'ল,
কিবা কিবি কাম কৰোঁতে ওলাই আহোঁতে চ' এতিয়া গৈ আছোঁ আৰু সেইফালে আৰু আমি এতিয়া আহি পালোৱে আৰু এইফালে আৰু কালি পুৰা জেতুকা লগাইছোঁ হাতত তেতিয়াহে বিহু বিহু লাগে চ' আৰু আহি পালোঁ এতিয়া আৰু ফিল্ডখন চাওকচোন গোটেই ইমান ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে চাৰিওফালে বহুত ভাল লাগিছে চ' কওঁ কিবা কওঁ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহিবলগীয়া দিনবোৰ যাতে ৰঙালী হৈ পৰক সকলোৰে বাবে অঁ বিহু খাব আহিব অ'কে লগ পাইছোঁ পুৰা বোকা হৈ গৈছে এইফালে যাওঁ এতিয়া এইফালে আমাৰ টিকলু নাচনী ধুনু হাই হাই দিয়া ধুনু ধুনু হাই দিয়া বাবা ইমান ধুনু লাগিছে হাই হাই একদম টিকলু হাই দিয়া বেটা দিয়া দিয়া ধুনু কি লগাইছা লিপষ্টিক লগাইছা লিপষ্টিক হাই আৰু আমি এতিয়া আহি পালোঁ সকলোৱে একদম ফটো উঠাত বিজি আৰু খেল ধেমালি আছিলে তো খেল ধেমালি খতম হৈ গ'ল এতিয়া আৰু এতিয়া গধূলি আছে সাংস্কৃতিক সন্ধিয়া গায়ক মাতিছে চ' গধূলি আহিম গায়ক চাব আৰু এতিয়া আমি ওচৰতে যাওঁ বিহু খাই আহোঁ অকণমান ধুনু চাহ খাম বুলি কৈছিল দেখোন দি মকে দে চাহ খাওঁ এতিয়া হাই বা ধুনীয়া আৰু এইফালে লাৰু পিঠা খাই দিয়া ধুনু কাপোৰ খুলি দিলা তুমি মেখেলা চাদৰ কোনে পিন্ধাই দিছিলে মেখেলা চাদৰ গৰম লাগিছে আমি এতিয়া বিহু খাই আহিলোঁ তাতে অকণমান প্ৰগ্ৰেমত থাকিলোঁ কিন্তু তাতে বৰ্তমান মানে ৰেষ্ট আৰু এতিয়া চব খতম হ'ল প্ৰগ্ৰেমবিলাক আৰু এতিয়া গধূলিকৈ কালচাৰেল নাইট হ'ব ত' এতিয়া আমি ঘৰলৈ গৈ আছোঁ অকণমান ৰেষ্ট লৈ পিনে আৰু গধূলি আহিব লাগিব আৰু সেইফালে আছে বস্তু লোৱাকৈ আৰু আমাৰ টিকলিজনী আছিলে নহয় তাই মেখেলা চাদৰ পিন্ধি আছিলে তাই মানে ড্ৰেছ খুলি দিলে হাই চ' এতিয়া ভাবিছোঁ আৰু ভ্লগটো বেছি কণ্টিনিউ নকৰোঁ যদিহে ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু
শ্বেয়াৰ কৰি দিব প্লিজ প্লিজ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইবটো ফ্ৰী হয় আপোনালোকৰ একো মানে তাৰে পইচা নালাগে বা একো খৰচ নহয় এইফালে আমাৰ টিকলি গাড়ী এতিয়া যাওঁ আৰু বাই বাই নেক্সট ভ্লগত লগ পাম